Hello guys, good morning সকলোকে স্বাগতম জনালো মোৰ এই পেজ তথা ইউটিউব চেনেলত। তো গাইজ এয়া মোৰ হৈছে প্ৰথমটো ব্লগ ৰাইট। তো নতুনকৈ ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ আৰু তো আশা ৰাখোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব। তো গাইজ পিছে কমেণ্ট কৰি ক'বচোন ভিডিঅ'ৰ কোৱালিটি কেনেকুৱা আহি আছে। আপোনালোকেতো জানে মই মানে কালি এটা ফোন বাই কৰিলোঁ। বাই মানে কি লোকেল শ্বপত এনে এটা ভাল মোবাইল দেখিলোঁ আৰু কেমেৰা কোৱালিটি অলপ ভালে যেন লাগে মোৰ আগৰ ভিডিঅ'ৰ তুলনাত আৰু। তো ভাল লগাৰ কাৰণে কি লৈ আহিলোঁ আৰু মাৰ পৰা পইচা অলপ ল'লোঁ সেনেকৈ লৈ আহিলোঁ। আপোনালোকক দেখাই দিওঁ বাৰু বক্সটোত কি পালোঁ মই। তো গাইজ ফোনৰ বক্সটো এনেকুৱা হয়, ভিতৰত দেখাই দিছোঁ আৰু কি আছে। বহুত ছাৰপ্ৰাইজিং দেই গাইজ। ভিতৰত দেখিছেনে একো পোৱা নাযায় এই মোবাইলটোত, চাৰ্জাৰো পোৱা নাযায়, খালি চিম ট্ৰে এটা পায়, তাৰপিছত যিটো কেবুল আছে সেইটো পোৱা যায়, বাকী একো নাই বক্সটোত খালি। তাৰপিছত 20,000 এইখিনিতে 20,000 আৰু গাইজ হে এটা কথা দেই, এই যিটো এডাপ্টাৰ এইটো কিনিব লগা হৈছে মানে ইয়াত যিহেতু এডাপ্টাৰটো নাপায় সেইকাৰণে এইটো লৈ আহিলোঁ আৰু ইয়াৰ দাম লৈছে 700 টকা। পইচা মাখান এনে গেল চাৰ্জাৰ কিনাতেও। যিয়ে নহওক গাইজ একবাৰ কমেণ্ট কৰি ক'বচোন সকলোৱে মানে ভিডিঅ'ৰ কোৱালিটিটো কেনেকুৱা আহি আছে। মই জানাত অলপ ইম্প্ৰুভ হোৱা যেন লাগিছে। তো গাইজ অলপ আহিলোঁ মানে দোকানত গৈছিলোঁ, দোকান মানে কি আৰু ঘৰত যিহেতু নেট নালগে সেইকাৰণে বাহিৰত যাব লগা হয়, ভিডিঅ' চিডিঅ' আপলোড দিব লাগিলে। মানে মই ভিডিঅ' আপলোড দিয়া নাছিলোঁ, অলপ যিটো ইউটিউব চেনেল মই নতুনকৈ খুলিছোঁ অলপ কাষ্টমাইজেশ্যন কৰিব লাগিব ৰাইট। তাতে অলপ তাতে ডেস্কটপত যাই কিবা কানি কৰিলোঁ আৰু। তো গাইজ এটা বস্তু দেখাওঁ হা আপোনালোকক, চাব হা, এইটো চাওকচোন ইমান ওচৰতে লাগছে এইবাৰে। মোটামুটি গাছটো কিমান বানবা হ'ল, কিন্তু বেছি দিন হোৱা নাই দেই গাছটো। মানে আমি এই কি নামটো খাই মাথন গুটিটো পেলাই দিছিলোঁ ইয়াত, এয়ে আৰু ইমান ধুনীয়াকৈ লাগিছে। বহুত আছিল আৰু মানে এই বহাগত মানে বিহু নাচা কৰোঁতে অলপ কিবা কৰিলে আৰু যেনক মিঠা হ'ব লাগে। গাইজ এতিয়া অলপ গা ধুবা লৈছোঁ মানে কি দিনটো কাম বন কৰা নহ'ল। কাম বন মানে কি টিথানি ভিডিঅ' যিবিলাক শ্বুট কৰিলোঁ সেইখিনিয়ে মানে অলপ বৰষুণত দিছিল যিহেতু, আৰু অলপ গাটো কেনবা লাগিছিল সেইকাৰণে পিল চিল খাই বাগাৰে দি আছোঁ। এতিয়া উঠলোঁ মাত্ৰ, উঠি মাত্ৰ এতিয়া গা ধুম গৰম পানী দি ধুম দেই গাইজ, ঠাণ্ডা পানী দি নুধুওঁ। আৰু গা ধোৱাৰ পিছত ক'ৰবাত যাব পাৰোঁ নেকি চাং, যদি যাব পাৰোঁ ব্লগটো কণ্টিনিউ কৰিম, আৰু যদি যাব নোৱাৰোঁ ইয়াতে